हेलो गाइज की खबर आशा करूँ সকলো ভাল আছে সুস্থ আছে আৰু দেখিছে বেকগ্ৰাউণ্ডটো মানে মই ঘৰৰ পৰা ভিডিঅ' কৰি আছোঁ যিহেতু মোৰ মাষ্টাৰ্ছ কমপ্লিট হৈছে তো এতিয়া মই ঘৰত আছোঁহি সেইটো কাৰণে আজি ভাবিছোঁ বহুত দিনৰ মূৰত ঘৰৰ পৰা এটা ব্লগ ষ্টাৰ্ট কৰোঁ মই আজি গৈ আছোঁ সৃষ্টিহঁতৰ ঘৰ কাৰ মনত আছে বাৰু কোন সৃষ্টি মই যে যোৰহাটত আছিলোঁ মোৰ আগৰ যোনেই মোৰ ব্লগবিলাক চাই গম পাইছে সেই সৃষ্টি তাত গৈ আছোঁ পুৰণি গুদাম তো পাপা আৰু মই গৈ আছোঁ যিহেতু ময়ূৰ নাই সি কামত অলপ বাহিৰত আছে সেইটো কাৰণে পাপাই মই গৈ আছোঁ আৰু ভাবিছোঁ সেইটো কাৰণে ব্লগ এটা কৰোঁ বহুত দিন কৰাও নাই আৰু যিমান গৰম বেছি আৰু তাকে এইযোৰ বুলিও পিন্ধি লৈছোঁ গৰমত নিজকে অদ্ভুত পাইছোঁ ভাবিছোঁ খুলি দিওঁ নে কি কৰোঁ তো সেয়াই তাত ভাবিছোঁ সেইবিলাক কৰাৰ আগতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ কাৰণ পিছততো বনাই থাকিম কাৰণ ষ্টাৰ্ট নকৰিলে আৰু ভিডিঅ' কৰা নহয় তো সেইটোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই এতিয়া পাপা মই ঘৰৰ পৰা ওলাইছোঁ আৰু আজি বহুত বেছি ৰ'দ দিছে চকু মেলিবই পৰা নাই পাপাৰো আজি কষ্ট হ'ল মোৰ লগতে কিন্তু উপায় নাই যাব লাগিবই সেইটো কাৰণে গেলা গৰমত ওলাইছোঁ আৰু দুইটা এতিয়া আমি নগাঁও পাইছোঁহি পাই পেলাই পাপাৰ ডক্টৰৰ চেকআপ আছিলে পাপাই সেই চেকআপটো কৰি ল'লে মই ইয়াত বহি আছোঁ পাপা আহিয়া দৰৱ কিনি লৈছে ডক্টৰে দিয়া তো এয়া কৰি হ'লেই আমি যাম আৰু এয়া বাৰ্থডে পালেহি আৰু ইমান গৰম দিছে আমি আহি ফেনৰ ওচৰতে সেইটো কাৰণে বহি লৈছোঁ আৰু বাৰ্থডেত বৰ বিশেষ ভিডিঅ' কৰা নহ'ল অকণমানকৈ ডেক'ৰেশ্যনটো দেখাইছোঁ আৰু যে এই ৰখি আছিলে সেইজন সৃষ্টিৰ দেউতা হয় তো খুৰাক অকণমান দেখুৱাই দিলোঁ আৰু সৃষ্টিক দেখুওৱা নহ'লেই সৃষ্টিৰ লগত বহুত সময় পঢ়িলোঁ প্ৰায় 2 ঘণ্টামান তাতেই থাকিলোঁ আৰু এতিয়া 6টামান বাজিছে তো এতিয়া আমি গৈ আছোঁ ঘৰ কালি বাৰ্থডে পৰা আহিলোঁ তাৰপিছত আৰু ভিডিঅ' বনোৱা নহ'ল আজি নেক্সট ডে হয় নেক্সট ডে এতিয়া ৰাতি 9টাই বাজিলে কালি অহাৰ পিছতে মোৰ গা বহুত বেছি বেয়া হৈ গ'ল আগৰ পৰা অলপ বেয়া হৈ আছিলে কিন্তু কালি মোৰ বিৰাটেই বেছি বেয়া হৈ গ'ল আৰু কি হৈছে আৰু সৃষ্টিতো মানে মই ইমান ভিডিঅ' নবনালোঁ যিহেতু আলহী বহুত আছিলে লগত বহুত মানুহ আছিলে সেইটো কাৰণে ভিডিঅ' কৰা নহ'ল আৰু সৃষ্টি অলপ বিজি আছিলে সেইটো কাৰণে তাইকো ভিডিঅ' কৰা নহ'ল আৰু তাই আজি ভুৱনেশ্বৰ গুচি গ'ল তাই আৰু অলপ দিনৰে নাহে তো কালি লাষ্ট লগ পাইছিলোঁ তাই সেইটো কাৰণে তাইৰ লগত অকল টাইম মানে স্পেণ্ড কৰিলোঁ তাই এটা জব পাইছে ভুৱনেশ্বৰত NGO হয় ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ তো তাত তাই গুচি গৈছে সেইটো কাৰণে অলপ দিনত লগ নাপাওঁ সেইটো কাৰণে অলপ টাইম স্পেণ্ড ধুনীয়াকৈ কৰিলোঁ সেইটো কাৰণে তাইকো দেখুওৱা নহ'ল একচুৱেলি মই পাহৰিও গৈছিলোঁ দেখাবলৈ মোৰ মনত পৰা হয় সেইকাৰণে মই দেখালোঁ আমি দুজনী মানে লগ পালে চব কথা পাহৰি যাওঁ সেইটো কাৰণে তাইকো দেখুওৱা নহ'ল ভিডিঅ'টো একদমেই সৰু হ'ল তো নেক্সট ভিডিঅ'টো সোনকালে আহি আছে ভালকৈ বনাম এইটো ছুটি হ'ল আৰু একো বৰ বিশেষ দেখাব নোৱাৰিলোঁ আৰু মই এইটো ভিডিঅ' কণ্টিনিউ কৰিব নোৱাৰোঁ কাৰণ মোৰ গা বিৰাটেই বেয়া ভাল পোৱাই নাই আৰু মই কৈছিলোঁ নাই সি আজি আহিছে কাইলৈ ৰাতিপুৱা 6টাতে যাবগৈ সেইটো কাৰণে আমাৰ ওলাই যোৱাও নহ'ব যে কিবা দেখাম সি আজি আহিছে আৰু ইয়াত দেখিছেনে ময়ূৰে আহি কাপোৰ তাতে পেলাই দিছে সেইটো কাৰণে লেতেৰা হৈ আছে এইবিলাক ইগন'ৰ কৰক আৰু তো এতিয়া ময়ো আৰু কিবা এটা খাই ৰেষ্ট ল'ম আৰু ভাতটো খাব পৰা নাই গা বেয়াৰ কাৰণে এতিয়া হ'লেও আজি কেইটামান খাব লাগিব বা কিবা এটা খাব লাগিব কাৰণ মই কালিৰ পৰা ভাত খোৱাই নাই একদম দুৰ্বল হৈ গৈছোঁ তো ভিডিঅ'টো মই আজি ইয়াতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আকৌ সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই